নহয় এইখিনিতে এটা কথা ক'ব খোজোঁ যে যোৱাকালি যিকেইটা সংগঠনে মুখ্যমন্ত্ৰীৰ লগত বহিলে সেইকেইটা সংগঠনে আকৌ যোৱা 21 তাৰিখে মানে মন্ত্ৰীয়ে আমন্ত্ৰণ কৰাৰ পিছতো সেই সভাখনলৈ তেওঁলোকে নগ'ল, প্ৰত্যাখ্যান কৰি পেলাই তেওঁলোকে প্ৰস্তাৱ আগবঢ়ালে যে প্ৰথমেই ৰাজ্য চৰকাৰখনে মডেল প্ৰস্তুত কৰি কেন্দ্ৰীয় চৰকাৰৰ লগত প্ৰেৰণ কৰক আৰু তাৰপিছত কেন্দ্ৰীয় চৰকাৰৰ লগত ত্ৰিপাক্ষিক বৈঠকৰ জৰিয়তে এই সমস্যাটো সমাধান কৰাৰ কাৰণে ৰাজ্য চৰকাৰে প্ৰচেষ্টা লওক। কিন্তু দৃষ্টিগতভাৱে আকৌ সেইকেইটা সংগঠনে যোৱাকালি তেওঁলোকে মুখ্যমন্ত্ৰীৰ লগত বহি পেলাই তেওঁলোকে আগন্তুক 26 তাৰিখৰ যিটো অসম বন্ধ সেইটো প্ৰত্যাখ্যান কৰিলে, আনহাতে তেওঁলোকে ৰাজ্য চৰকাৰৰ যিটো প্ৰস্তাৱ সেইটো তেওঁলোকে সন্মতি প্ৰকাশ কৰিলে যে এই জনগোষ্ঠীৰ জনজাতিকৰণ দাবী কৰা যিকেইটা সংগঠন কাৰ্যক্ষেত্ৰত এই জনগোষ্ঠীৰ যিটো জনজাতীয় এই দাবীটোক লৈ তেওঁলোকে হেতালি খেলিছে নেকি, আমাৰ এনেকুৱা এটা সন্দেহ হৈছে। গতিকে ৰাজ্য চৰকাৰখনে সঁচাৰ্থতে যদি এই সমস্যাটো সমাধান বিচাৰে তেতিয়াহ'লে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ সপক্ষত আজিলৈকে যিমানকেইটা সংগঠনে আন্দোলন কৰিছে সেইকেইটা সংগঠনৰ লগত সৌহাৰ্দ্যপূৰ্ণভাৱে আলোচনা কৰি এই 6 জনগোষ্ঠীৰ জনজাতিকৰণ সমস্যাটো সমাধান কৰিব লাগে। ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ আমাৰ আহ্বান যে যিকেইটা জনগোষ্ঠীৰ জনজাতিকৰণৰ বিধি ব্যৱস্থা সম্পূৰ্ণ হোৱা নাই সেইকেইটাৰ লগত কোচাছমুখীসকলক নাসাঙুৰি পেলাই কোচাছমুখী জনগোষ্ঠীক অগ্ৰাধিকাৰ ভিত্তিত কেন্দ্ৰীয় চৰকাৰৰ লগত প্ৰতিবেদন প্ৰেৰণ কৰি কোচাছমুখী জনগোষ্ঠীক জনজাতিকৰণ কৰিব লাগে। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰামৰ্শ মতে যিহেতুকে কোচাছমুখী জনগোষ্ঠীৰ সকলো সংগঠনে আমি ঐক্যবদ্ধ হৈ আমি এখন তেখেতক স্মাৰকপত্ৰ প্ৰদান কৰিছিলোঁ আৰু সেই স্মাৰকপত্ৰখনৰ জৰিয়তে আমি অভিযুক্ত গোৱালপাৰা জিলাৰ কোচাছমুখীসকলক ভৈয়াম জনজাতিৰ মৰ্যাদা আৰু আন ঠাইৰ কোচাছমুখীসকলক অন্যান্য বা বেলেগ ধৰণে সাংবিধানিক ৰক্ষা কৱচ দিবৰ কাৰণে আমি প্ৰস্তাৱ আগবঢ়াইছিল। গতিকে যিহেতুকে আমি কোচাছমুখী জনগোষ্ঠীৰ সকলো সংগঠনে মুখ্যমন্ত্ৰীৰ সেই প্ৰস্তাৱত আমি সহমত প্ৰকাশ কৰিছিল, গতিকে এতিয়া কোচাছমুখী জনগোষ্ঠীক অগ্ৰাধিকাৰ ভিত্তিত কেন্দ্ৰীয় চৰকাৰৰ লগত প্ৰতিবেদন কৰি কোচাছমুখী জনগোষ্ঠীৰ এই দীৰ্ঘদিনীয়া সমস্যাৰ সমাধান ক্ষেত্ৰত আপুনি এক পজিটিভ দৃষ্টিভংগী ৰাখিবৰ কাৰণে কোচাছমুখী জাতি পৰিষদে আমি আহ্বান জনাইছোঁ।